নমস্কাৰ জুন্তি জি কৈছে এই ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে চাগে, মোৰো ভালেই। আমি অসমত আছোঁহি, ল'ৰা স্কুল বন্ধৰ কাৰণে ঘৰত আছোঁহি। এতিয়া জানেই নহয় শাওনৰ পথাৰত খেতি কৰা হয়। গাঁৱত থাকিলে বহুতে ভাল লাগে। ধৰি লওক খোৱা জুইত বনোৱা ভাত শাকৰ টেষ্ট হওক, গাঁৱৰ মানুহৰ আচাৰ ব্যৱহাৰ কথা পাতি ভাল লাগে, বহুতেই ভাল লাগে। আৰু বুজাব নোৱাৰা স্মৃতি কিছুমান আছে মনত পৰে। আজি মই বেছি কথা নকওঁ, আজি আমাৰ বৈ জুইত গাহৰি মাংসৰ ৰেচিপি এটা বনাইছিল খৰিচা দি, বহুতে টেষ্ট হৈছিল। তাৰে সৰুকৈ মই ভিডিঅ' কৰি থৈছোঁ আপোনালোকক দেখাবৰ কাৰণে। আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে 1 কেজি গাহৰি মাংস আৰু অলপমান আলু কাটি দিছোঁ, লগতে পিঁয়াজ, তেজপাত, আদা ৰচুন পেষ্ট আৰু অলপমান খৰিচা লোৱা হৈছে। মই এনেদৰে বৌক বনাবৰ কাৰণে সকলো ৰেডি কৰি দিছোঁ। আজি অনা মাংসখিনি বেছি তেলি কাৰণে তেল অকণমান দিয়া হৈছে। তেলখিনি গৰম হোৱাৰ লগে লগে ৰেডি কৰি থোৱা 2টা পিঁয়াজ, আদা ৰচুন পেষ্ট, তেজপাত, জলকীয়া দি দিয়া হৈছে। পিঁয়াজখিনি অলপ টাইম ফ্ৰাই কৰাৰ পাছতে ৰঙা হোৱাৰ পাছতে মাংসখিনি দি দিয়া হৈছে। মাংসখিনি ভালদৰে লৰাই প্ৰথমে অলপমান হালধি গুড়ি আৰু অলপমান নিমখ দি দিয়া হৈছে। মাংসখিনি 10-15 মিনিট অলপ টাইম সিজোৱাৰ পাছতে কাটি থোৱা আলুবিলাক দি দিয়া হ'ল। অকণমান অসুবিধাৰ কাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ। এনেদৰে মাজে মাজে লৰাই থকা হৈছে, কাৰণ জুইত বনোৱাৰ কাৰণে তলত লাগি যাবলৈ চেষ্টা কৰে। অলপ টাইম সিজোৱাৰ পাছতে এতিয়া গৰম পানী অলপ দি দিয়া হৈছে। প্ৰিয় দৰ্শক, আজি মই গেছত নহয় আপোনালোকক জুইত বনোৱা গাহৰি মাংসৰ ৰেচিপি দেখাইছোঁ। জুইত বনোৱা প্ৰতিটো চব্জিয়ে বহুতে টেষ্ট হয়। বহুত মনত পৰে জুইত বনোৱা খাবলৈ, কিন্তু কি কৰিম, তাতো খৰি সুবিধা নাই, সেইকাৰণে গেছত বনোৱা খাবই লাগিব। মই এনেদৰে মাজে মাজে অকণমান আপোনালোকক ভিডিঅ' দেখাইছোঁ। দেখিছেনে বাৰু? এতিয়া ধুনীয়াকৈ উতল আহিছে। এতিয়া অলপমান খৰিচা দি দিয়া হৈছে। খৰিচা দি খালে বহুতেই টেষ্ট লাগে। আপোনালোকে এনেদৰে কোনোবাই খাই পাইছেনে বাৰু? কমেণ্ট বক্সত জনাবচোন। এতিয়া ধুনীয়াকৈ ৰেচিপিটো ৰেডি হৈ গৈছে। মাংসৰ লগতে আলুবিলাকো খুব ধুনীয়াকৈ সিজি গৈছে। প্ৰিয় দৰ্শক, মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্ট বক্সত জনাবচোন। লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।